Krishna, মোৰ চেনেল Jyt'S আপোনালোকক পুনৰবাৰ স্বাগতম আৰু এতিয়া বাজিছে 10:30 মান আৰু আমি যাম আজি বিৰাতি কেইটামান ধুনীয়া প্লেচ হ'লে ভিডিঅ'টোত মই দেখামেই আপোনালোকক সো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব then let's get started সো আমি গৈ আছো চান্দুবিলে গ'লে গৈ পাই পেলাই আপোনালোকক মই দেখাম তাৰ ভিউটো बोतल उठिंदे পাপাই মানে বুজাই আছে চবকে ফোন কৰি উঠিব আৰু এখন নাও লৈছে এইটো মামাহঁত উঠিছে তো এতিয়া যাম আৰু আপোনালোকে বটিং কৰিব বিচাৰিলে কৰিব পাৰে नहीं तो धरा मुटु बाबू गोटे लाठी उठा आनिले চবেই খাই আছে পকা অমিতা বাট মই খোৱা নাই কিন্তু মই বিকজ মই ইমান ভাল নাপাওঁ চ' পাপাহঁতেই খাই আছে হৈছে ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছ এয়া চান্দুবিতে আছে চান্দুবিত মেলা হয় জানুৱাৰী 1ৰ পৰা 4 দিনলৈকে যদি বিচাৰে আহিব পাৰে এতিয়া আমি গৈ আছোঁ এটা বিৰাটেই ধুনীয়া প্লেচলৈ দেন ভিডিঅ'টো চাই থাকিব আমি আহি পাই গ'লোঁ ফৰ্মৰ নিচিনা আৰু অলপ ইয়াতে এইবিলাক খেতি কৰা হৈছে বিলাহী খেতি আৰু জলকীয়া পুলি চুলি লগোৱা হৈছে আৰু এইটো চাইডে মাহঁতে পুৰা ফটো মাৰাত ব্যস্ত হৈ আছে আৰু ইয়াতে এজোপা বিৰাটেই ডাঙৰ আম গছ দেখিলোঁ নাম হৈছে ৰাণী খামৰ দ্য ৰিট্ৰিট তেন ভিজিট কৰিব পাৰে যদি মন যায় এতিয়া আমি গৈ আছোঁ চলকা ৱাটাৰফললৈ কেমেৰাত
কৰি আপোনালোকক দেখাই আছোঁ চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে চ' এইফালে পাপাই কিনি আছে কমলা আৰু এয়া হৈছে বেনানা চিপছ আৰু এয়া কিনিলোঁ বেনানা চিপছ এয়া ঔটেঙা ফ্ৰণ্ডিন সবাক টেঙা জলকীয়া আৰু এইফালে আছে বাজিছে আৰু দেৰিকৈ ভাত খোৱা হ'ল কাৰণ আজি কৰোঁতে অকণমান টাইম গ'ল চ' ঘৰত গৈ আকৌ লগ পাই আছোঁ আজি বিৰাটেই ভাগৰ লাগিছে কাৰণ গোটেই দিনটো ঘূৰি ফুৰা হৈছে চ' ভাবিলোঁ কি আজি ব্লগটো মই ইমানতে এণ্ড কৰোঁ আৰু যদি আপোনালোকে মোৰ চেনেললৈ নতুন দেন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন আপডেটছ আপোনালোকে পাই থাকে আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰা আছে দেন থেংক ইউ ভেৰি মাছ